হেল্ল' বন্ধুসকল, কি খবৰ? মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টপন টিউবলৈ। আজি মই বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ আজি মই আহিছোঁ এখন খুব সুন্দৰ পৰিৱেশৰ মাজত, মানে পিকনিক খাবলৈ আহিছোঁ। গতিকে বলকচোন আমি ভিডিঅ'টো চুৰু কৰি যাওঁ। বলক আহক। ইমান সুন্দৰ পৰিৱেশ, একদম পাগল দিয়া নদীৰ মাজৰ পৰা আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি তামা হ'ব। আজি আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। ৰ'ব মইতো স্বাগতম জনালেতো নহ'ব না। গতিকে মইতো মানুহটো যাব লাগিল ঘৰৰ পৰা। গতিকে মই ঘৰৰ পৰাই ফুটেজখিনি উঠা নাই, মই একদম গণেশ মন্দিৰৰ পৰা উঠাইছোঁ। আৰু গণেশ মন্দিৰৰ পৰা একদম যাই আছোঁ কোৱা ৰিজৰ্টৰ কিনে। গতিকে বলকচোন চাই লওক কেনেকুৱা হয়। আমি যাই আছোঁ নলবাৰীৰ পৰা একদম কোৱা ৰিজৰ্টৰ পিনে। এই কোৱা ৰিজৰ্টত যাবৰ কাৰণে যাব লগা হ'লে আপোনালোকে প্ৰথমতে নলবাৰীৰ পৰা যদি যায় তেতিয়াহ'লে প্ৰথমতে যাব লাগিব গণেশ মন্দিৰ, আৰু গণেশ মন্দিৰৰ পৰা ধমধমালৈকে যোৱা যিটো ৰাস্তা হয়, এতিয়া আপোনালোকে প্ৰায় 2 কিলোমিটাৰমান যোৱাৰ পিছত আপোনালোকে পাই যাব কোৱা ৰিজৰ্টৰ মানে মূল দুৱাৰখন। আৰু সেই দুৱাৰেদি সোমাই যাই পিনে আপোনালোকে প্ৰায় মাথৰিৰ ওপৰে আৰু 1 কিলোমিটাৰমান ৰাস্তা আপোনালোকে যাব লাগিব, আৰু তাৰপিছতে পাই যাব কোৱা ৰিজৰ্ট। এয়া আমি আহি পালোঁ কোৱা ৰিজৰ্টলৈ যোৱা একদম ৰাস্তাটো। আৰু গতিকে আমি এতিয়া সোমাই যাম কোৱা ৰিজৰ্টৰ পিনে, আৰু মথাউৰিৰ ৰাস্তাৰ ওপৰে প্ৰায় 1.5 কিলোমিটাৰমান যোৱাৰ পিছত আমি পাই যাম কোৱা ৰিজৰ্ট। আমি গ'লোঁ, যাই আছোঁ একদম মথাউৰিৰ ওপৰে বঢ়িয়া যাই আছোঁ। এয়া আমি আহি পালোঁ কোৱা ৰিজৰ্টৰ মূল গেট, আৰু এতিয়া আমি সোমাই যাম পাগলদিয়াৰ বুকুত থকা কোৱা ৰিজৰ্টৰ পিনে। বলক। আৰু আমি এয়া ফাইনেলি আহি পালোঁ কোৱা ৰিজৰ্ট, আৰু আমি এতিয়া কোৱা ৰিজৰ্টৰ ভিতৰত সোমাম। আৰু এইখন কি সুন্দৰ একদম বাঁহৰ গেট বনাই দিছে সন্মুখত। আমাৰ নলবাৰী যিহেতু বাঁহৰ কাৰণে বিখ্যাত, ইয়াত এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে বলকচোন ভিতৰলৈ সোমাই যাওঁ। আৰু ৰিজৰ্টৰ ভিতৰত সোমোৱাৰ কাৰণে এটি এণ্ট্ৰি ফিজ এটি লয়। গতিকে মানে এজনৰ 20 টকাকৈ ন দাদা? এজনৰ 20 টকা। গতিকে এইটো মানে সেইকাৰণে লওঁ পইচাটো, পৰিচালনাৰ কাৰণে লওঁ পইচা। আচ্ছা খুব সুন্দৰ। আপোনালোকে যদি আহে, গতিকে ইয়াত একজন 20 টকাকৈ টিকেট লৈ পিনি ভিতৰলৈ সোমাই যাব, আৰু সম্পূৰ্ণ পৰিৱেশ ইয়াত চাব পাৰিব। একো টেনশ্যন নাই, বিন্দাছ। আৰু ইয়াত চাওক, ভিতৰত ইমান ধুনীয়া, ইমান সুন্দৰকৈ ৰাখিছে কোৱা ৰিজৰ্টখন। আপোনালোকে আহক না, এবাৰ চাই লওক না। ইমান সুন্দৰ, ইমান চাৰিওপিনে গছ গছনিৰে ভৰা, আৰু ইয়াৰ বাহিৰে লিখি দিছে মোক ব্যৱহাৰ কৰক ডাষ্টবিন। মজা। আৰু এইখন হ'ল একদম সুন্দৰ মেপ। এইখন হ'ল কোৱা ৰিজৰ্টৰ সম্পূৰ্ণ মেপ। আপোনালোকে ইয়াত আহি পেলাই চাই পিনে কোৱা ৰিজৰ্টৰ কোনফালেদি কি আছে আপোনালোকে গোটেইখিনি গম পাব। একো টেনশ্যন নাই, আহি যাওক আৰু মাত্ৰ চাই লওক আমাৰ কোৱা ৰিজৰ্টখন। আৰু ইয়াতে হৈ গৈছিল অলপতে ভোগালীৰ ধেমালি বুলি এটা খুব সুন্দৰ অনুষ্ঠান। সেইটো হৈ গ'ল আগতে, কিন্তু গেটটো এতিয়াও আছে, আৰু খুব সুন্দৰকৈ মানে বনাইছে, আৰু খুব সুন্দৰকৈ ফুল ৰুইছে। ইমান সুন্দৰ ভেৰাইটি ছিষ্টেমৰ ফুল ৰুইছে, বিৰাট ভাল লাগিছে। আৰু এয়া হ'ল সম্পূৰ্ণ পৰিৱেশ কোৱা ৰিজৰ্টৰ পিনে, আৰু বহুত জেগা যাই একদম শেষ কৰিব নোৱাৰা এটা পৰিৱেশ। কি মজা, কি সুন্দৰ পৰিৱেশ। আপোনালোকে আহক না একবাৰতে। কি বঢ়িয়াকৈ একদম মানে নতুন ছিষ্টেমত বস্তুবিলাক ইয়াত ফুল ৰুইছে। আৰু এইটো হ'ল ভেলাপুজি, মানে ইয়াত ভেলাপুজি এতিয়ালৈকে পুৰাই নাই, ভেলাপুজি পুৰাই নাই ইয়াতে। তাৰমানে এতিয়াও আছে ভেলাপুজি। আৰু ইয়াতে ইমান সুন্দৰকৈ চাংঘৰো বনাই দিছে। ইয়াত আপোনালোকে উঠিব পাৰে, একো টেনশ্যন নাই, বিন্দাছ উঠক ওপৰত বঢ়িয়াকৈ উঠি আহক চাংঘৰ। মজা। চাংঘৰৰ ওপৰত মজা একদম। আৰু এয়া চাওক কি সুন্দৰকৈ একদম বহিব পৰাকৈ বাহিৰে সুন্দৰকৈ ইয়াত মানে বেঞ্চ বনাই দিছে। আকৌ টেনশ্যন নাই, বিন্দাছ বহি থাকক। আৰু
একদম নদীৰ মাজৰ সুন্দৰ ঠাণ্ডা ঠাণ্ডা হাৱা লৈ থাকক, একো বঢ়িয়া টেনশ্যনে নাই, মজা একদম। মই আমাৰ ইয়াৰে দাদাক লগ পালোঁ, এতিয়া দাদা হাই দিব। হয় তাৰমানে হেৰি ইয়াত মানে খানা চানাৰ ব্যৱস্থাবিলাক এনে কেনেকুৱা দাদা অলপ কৈ দিব। আমাৰ তাৰমানে গোটেইখিনি ৰাতিপুৱা যদি অৰ্ডাৰ কৰি দিয়ে 9 বজাৰ আগত লোকেল মুৰ্গী, লোকেল মাছ, হাঁহটো পাবই, পুৰা গাহৰি, গাহৰিৰ মাংস, থলুৱা শাক পাচলি, আমাৰ এইবিলাক তাৰমানে আইটেম আছে। অৰ্ডাৰ অনুযায়ী আমি যিমান হয় গোটেইখিনিকে আমি খোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ। ৰাতি আৰু টেণ্ট আছে, টেণ্ট নৈশ জীৱন যাপন কৰাৰ কাৰণে 25জন মানুহ ৰাখিব পাৰোঁ। আৰু গধূলি হ'লে আমি বনফেয়াৰ সেই জুইৰ ব্যৱস্থা কৰি দিওঁ। আৰু আমাৰ যিটো মানে সাধাৰণতে নেচাৰেল পৰিৱেশ, লেম্পবিলাক লগাই দিওঁ। আমাৰ কাৰেণ্টৰ ব্যৱস্থা আমি নকৰোঁ। তো এইখনে হ'ল কাৰ্ড, আপোনালোকে চাই লওক ভালকৈ। আৰু ইয়াত মানে কি ভেৰাইটিজ বস্তু, আপোনালোকে কিমান মাংস খাব, কি কেনেকুৱা ধৰণৰ মাংস খাব, চব পাব ইয়াতে। মাত্ৰ আহিলে হ'ল আৰু অৰ্ডাৰ দিলে হ'ল, একদম সুন্দৰকৈ খাই পেলাই গুচি যাওঁ ইয়াৰ পৰা, একো টেনশ্যন নাই, বিন্দাছ। আমি এইবাৰ যাওঁ হওক য'ত আছে মানে কহুৱা বন, আমাৰ ভূপেন হাজৰিকাদেৱে গাই থৈ দিছে, কহুৱা বন মোৰ অশান্ত মন, আইঅ কি মজা গান। গতিকে বলকচোন চাই লওঁ অকণমান কহুৱা বনচোন ক'ত আছে। ইয়াত পাৰ্কিং আছে, আপোনালোকে চাব পাৰে পাৰ্কিং কিমান গাড়ী থ'ব, বহুত ডাঙৰ এলেকা, যিমান থ'লেও কথা নাই। আৰু ইয়াত চাওক কি সুন্দৰকৈ মানে পাৰি দিছে, আপোনালোকে ইয়াত বহি বহি একদম সম্পূৰ্ণ পৰিৱেশ চাব পাৰে, সম্পূৰ্ণ বতাহ ল'ব পাৰে। আৰু কলৰ বাগান, আৰু এয়া চাওক সুধা কলৰ বাগান, একদম ধুনীয়াৰ কলৰ বাগান, ইমান মাটিত তাৰমানে কল আছে, আচৰিত। আপোনালোকে আহিলে গম পাব, কলৰ বাগান একদম চাই চাই শেষ কৰিব নোৱাৰে। ভিতৰত কিমান দূৰ যাব, গোটেই কল। কল মানে কি, একদম বিভিন্ন ধৰণৰ কল আছে ইয়াত, একদম এইটো কি বুলি কয়, চেনি চম্পা, মালভোগ, জাহাজীৰ পৰা গোটেই একদম, মই বেছি কলৰ নাম নাজানো, যিখিনি জানো সেইখিনি ক'লোঁ, গোটেই আছে ইয়াতে। তাৰমানে আপোনালোকে শেষ কৰিব নোৱাৰে, দুলীয়াৰ কিমান ডাঙৰ একদম কলৰ বাগান, আপোনালোকে কিজানি ক'তো দেখা নাই। একবাৰ আহক না, এইফালে ইয়াতে চাই লওক ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো, কি মজা লাগব। কথাটো হ'ল এৰিয়াটো ইমান ডাঙৰ, তাৰমানে ঘূৰি ঘূৰি শেষ কৰিব নোৱাৰি। হাং হয় কেৱল বাগান, এই সৰিয়হৰ বাগান, চাৰিওপিনে এই কলৰ বাগান যে কিমান ডাঙৰ আছে হিচাপে নাই, কিমান বা মাটি আছে পিছে নাজানো, সেইখিনি কথা মই সোধাও নাই। বহুত ডাঙৰ মাটি। আৰু এইবিলাক ইয়াতে ৰুইছে মানে মাকৈ, এইবিলাক হৈছে মাকৈৰ খেতি, একদম মাকৈ পূৰা একদম কিমান ডাঙৰ বাগান হিচাপ নাই। এই চাৰিওপিনে আকৌ ঢুকি নাপায়, মাকৈ 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 মাকৈ, মজা একদম। পিকনিক খোৱা জেগা বেষ্ট একদম, আমাৰ নলবাৰীৰ ভিতৰত ইমান সুন্দৰ জেগা আজি। গতিকে আপোনালোকে আহক আৰু ইয়াত পিকনিক খাওক, আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকে চাই লওক। যদি মনটো বেয়া লাগে তেতিয়াহ'লে মোক ক'ব, ইমান সুন্দৰ তাৰমানে পৰিৱেশ। এবাৰ আহক, একে মজা। আৰু এয়া আমি এদিন আহিছিলোঁ আমাৰ নলবাৰীৰ চৰচাগম সংগীত বিদ্যালয়ৰ পৰা, মানে শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৱে মিলি আমি আহিছিলোঁ ইয়াত এদিন বালি ভাত খাবলৈ। আৰু কহুৱা ৰিজৰ্টৰ মাজত ইমান সুন্দৰ এখনি মানে পিকনিক খোৱা আদি জেগা আছে, আপোনালোকে আহিলে হ'ল আৰু ইয়াত পিকনিক খালে হ'ল, একো প্ৰব্লেমে নাই, সুন্দৰকৈ আহিব আৰু ইয়াত এনজয় কৰক। আৰু আমাৰ এয়া আমাৰ চৰচাগমৰ ফেমিলি, কমপ্লিটলি ফেমিলি আমাৰ ভাই দিব, মজা একদম চুপাৰ। আৰু আমাৰ চৰচাগমৰ একদম আমাৰ শিক্ষাগুৰু, তো ছাৰে আমাক ছাৰে আহি কেনে লাগিলে? নমস্কাৰ, ছাৰে আহি বনভোজলৈ আহিছোঁ, বহুত ভাল লাগিছে। আমি বহুত সুখী ছাত্ৰ ছাত্ৰীক লৈ। আচলতে আমাৰ নলবাৰীৰ সুন্দৰ পৰিৱেশ, আগতে সুন্দৰ পৰিৱেশ আছে, আমি ইমান দূৰত যোৱাৰ আকৌ বহুত সুখী আমি, একদম মজা লাগিছে। ভাল লাগিছে, ধুনীয়া লাগে, গীত পৰিৱেশন কৰি আছে। কহুৱা ৰিজৰ্ট সুন্দৰ পৰিৱেশ, আপোনালোকে আহক, ইয়াত সুন্দৰ পৰিৱেশ, প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ এটা আছে, সকলো ছাত্ৰ ছাত্ৰী আহিব পাৰে, সুন্দৰ পৰিৱেশ। ধন্যবাদ, বাই বাই। আৰু এয়া চাওক, আমাৰ দীপা বাইদেউ ইমান সুন্দৰকৈ মাংস বনাইছে, য'ত নেকি জিভাৰ পৰশ আমাৰ এতিয়াও যোৱা নাই। আমাৰ স্কুলৰ মানে আমাৰ ভণ্টিহঁত আছে লগত, কেনে লাগিছে? আৰু এয়া আপোনালোকে সুন্দৰকৈ বিনামূলীয়াকৈ হেৰি এপাক নাৱত উঠিব পাৰে আৰু পাগলীয়াৰ বুকুত এপাক ঘূৰি আহিব পাৰে, একো টেনশ্যন নাই।
গতিকে আমি এতিয়া কোৱাৰিজৰ পৰা আহিলোঁ, এতিয়া আমি ঘৰত যাওঁ। গতিকে আহি এই ভিডিঅ'টো শেষ কৰি পিনে উপনীত হ'লোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ, জয় আই অসম।